Hello friends, পুনৰ এটি নতুন ভিডিঅ'ৰ সৈতে মই জিয়াৰুল আৰু আপুনি চাই আছে মোৰ ইউটিউব চেনেল জেসি ব্লগছ। আজি মই আপোনালোকক এই ভিডিঅ'টোৰ জৰিয়তে দেখুৱাম গুৱাহাটীৰ এখন আটক ধুনীয়া আৰু আচৰিত ৰেষ্টুৰেণ্ট য'ত মাত্ৰ 599 টকা অৰ্থাৎ 599 ব্যয় কৰি আপুনি উপভোগ কৰিব পাৰে 10ৰ পৰা 12 বিধ সুস্বাদু খাদ্য। হয়, প্ৰতি প্লেটত মাত্ৰ 599 টকা খৰচ কৰি আপুনি উদযাপন কৰিব পাৰে আপোনাৰ অথবা প্ৰিয়জনৰ জন্মদিন, বিবাহ বাৰ্ষিকী, গেট টুগেডাৰ পাৰ্টি ইত্যাদি। এই বিশেষ ৰেষ্টুৰেণ্টখন ক'ত আছে, কি নাম আদি সকলো জনাম। ইয়াৰ বাবে আপোনালোকে চাই থাকিব লাগিব মোৰ এই ভিডিঅ'টো একেবাৰে শেষলৈ। আপুনি যদি মোৰ চেনেলত নতুন তেনেহলে এতিয়াই এই চেনেলটো সাবস্ক্ৰাইব কৰি দিয়ক। ভিডিঅ'টো ভাল লাগিলে লাইক আৰু কমেন্ট কৰিবলৈ নাপাহৰিব। তেন্তে আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। জীৱনৰ নতুন সোৱাদৰ এক নৱতম যাত্ৰাৰ আৰম্ভণি গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ নিচেই ওচৰত থকা এখন আটক ধুনীয়া ৰেষ্টুৰেণ্ট। নাম দ্য ডাইনিং বেল, যিয়ে আপোনাৰ ভোকৰ যন্ত্ৰণাক তৃপ্ত কৰিব অতি কম মূল্যৰ বিনিময়ত উন্নতমানৰ সুস্বাদু খাদ্য সম্ভাৰেৰে। দ্য ডাইনিং বেলে ব্যৱহাৰ কৰে অত্যাধুনিক আৰু পৰিষ্কাৰ কিচেন। এই ৰেষ্টুৰেণ্টখনে আপোনাৰ বাবে এৰেঞ্জ কৰে এনিভাৰ্চাৰী পাৰ্টিজ, বাৰ্থডে পাৰ্টিজ, ফেমিলি পাৰ্টিজ আৰু গেট টুগেডাৰ। ইয়াত উপলব্ধ মূল খাদ্যসমূহ হ'ল ইণ্ডিয়ান ফুড, চাইনিজ ফুড, তন্দুৰ, থালি ইত্যাদি। ফ্ৰেণ্ডছ, মই এতিয়া উপস্থিত আছোঁ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ নিচেই ওচৰৰ যি বাঘৰবৰী তিনিআলি, সেই তিনিআলিত মই উপস্থিত আছোঁ। আৰু এই পথটোৰে সাতগাঁৱৰ ফালে যাব পাৰি আৰু সাতগাঁৱৰ এই পথটোৰ কাষতেই সোঁফালে এই বিল্ডিংটোতে আছে দ্য ডাইনিং বেল ৰেষ্টুৰেণ্ট। বিশেষ ৰেষ্টুৰেণ্টখনলৈ মই আজি আহিছোঁ। HK ৰেচিডেন্সি হোটেলৰ একেবাৰে সন্মুখত অপজিট ফালে এই বিল্ডিংটোত আপোনালোকে দেখিবলৈ পাব গ্ৰাউণ্ড ফ্ল'ৰ আৰু ফাৰ্ষ্ট ফ্ল'ৰ দুয়োটাতে। আৰু মই ভিতৰলৈ সোমাই যাবলৈ চেষ্টা কৰিম, ভিতৰৰ দৃশ্য মই আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম। যথেষ্ট আটক ধুনীয়াকৈ ডেক'ৰেট কৰা হৈছে ৰেষ্টুৰেণ্টখন, নতুনকৈ অ'পেনিং কৰা হৈছে কিছুদিন আগতে। আৰু মই আপোনালোকক ভিতৰৰ সমূহ দৃশ্য দেখুৱাবলৈ চেষ্টা কৰিম। আৰু এই চাওক, এখন অতি সুন্দৰ জুলনা, য'ত গ্ৰাহকসকলে আহি ফটো ছেশ্যন কৰিব পাৰে, নিজৰ চেলফি ল'ব পাৰে, ফটো ল'ব পাৰে। অতি সুন্দৰকৈ সজোৱা হৈছে। মই সমূহ দৃশ্য আপোনালোকক দেখুৱাই থাকিম। এয়া চাওক, ধুনীয়া ধুনীয়া তৰাৰে ডেক'ৰেট কৰা হৈছে, ষ্টাৰ্ছ লগোৱা হৈছে কিছুমান। মই আৰু অকণমান ভিতৰলৈ গৈ আপোনালোকক এই ৰেষ্টুৰেণ্টখনৰ সমূহ দৃশ্য দেখুৱাবলৈ চেষ্টা কৰিম। এয়া কিছু গ্ৰাহকৰ ভিৰ দেখিবলৈ পাইছে আপোনালোকে। অতি সুন্দৰকৈ ডেক'ৰেট কৰা হৈছে এই ৰেষ্টুৰেণ্টখন। আৰু মই ইতিমধ্যে আপোনালোকক জনাইছোঁ যে অতি কম মূল্যৰ বিনিময়ত আপোনালোকে এই ৰেষ্টুৰেণ্টখনত মাত্ৰ 599 টকাৰ বিনিময়ত পাৰ প্লেটত আপোনালোকে ইয়াতে বিভিন্ন ধৰণৰ পাৰ্টি এৰেঞ্জ কৰিব পাৰে। আৰু অকণমান ভিতৰলৈ গৈ মই আপোনালোকক দেখুৱাইছোঁ। ইয়াত লাইটিঙৰ ব্যৱস্থা কৰা হৈছে আৰু মই ইয়াত বহাৰ যিটো ব্যৱস্থা, এই ব্যৱস্থাখিনি আপোনালোকক দেখুৱাই দিছোঁ। অতি সুন্দৰকৈ, অতি আটক ধুনীয়াকৈ এই ৰেষ্টুৰেণ্টখন ডেক'ৰেট কৰা হৈছে। এয়া চেয়াৰ টেবুলবিলাক কিমান সুন্দৰ চাওক আপোনালোকে। এয়া ৱাল পেইণ্টিং চাওক, এটা ভিণ্টেজ লুক দিবলৈ চেষ্টা কৰা হৈছে। অতি সুন্দৰকৈ, অতি ধুনীয়াকৈ ৰেষ্টুৰেণ্টখন সজাই পৰাই তোলা হৈছে। এয়া আপোনালোকে দেখিছে মেনেজাৰৰ যি আসন, মেনেজাৰৰ আসনৰ পাছফালে আমাৰ অসমীয়াৰ বাপতিসাহোন, গামোচা, জাপি এইবোৰ অতি সুন্দৰকৈ ইয়াত পেষ্ট কৰা হৈছে। ফ্ৰেণ্ডছ, মই এতিয়া আপোনালোকক দেখুৱাম ফাৰ্ষ্ট ফ্ল'ৰৰ দৃশ্য। মই ইতিমধ্যে আপোনালোকক কৈছোঁ যে ইয়াত দুটা স্পেচ আছে, গ্ৰাউণ্ড ফ্ল'ৰ আৰু ফাৰ্ষ্ট ফ্ল'ৰ। আৰু এই চিৰিটোৰে মই ওপৰলৈ উঠি গৈ আপোনালোকক দেখুৱাম। ওপৰত এটা হল আছে, যিটো হলত যি বাৰ্থডে পাৰ্টি বা গেট টুগেডাৰ আদিৰ ব্যৱস্থা কৰা হয়। আৰু হলটো মই আপোনালোকক পোনপ্ৰথমতে দেখুৱাই ল'ব বিচাৰিছোঁ। আহল বহল এটা হল, এই হলটো দেখিবলৈ পাইছে আপোনালোকে। আৰু এই হলটোৰ একেবাৰে কাষত এইটো ছেকেণ্ড স্পেচ, ইয়াতেও গ্ৰাহকসকলে বহি খাদ্য উপভোগ কৰিব পাৰে। এই ফাৰ্ষ্ট ফ্ল'ৰটো যথেষ্ট ধুনীয়াকৈ সজোৱা হৈছে, বিভিন্ন ধৰণৰ ৱাল পেইণ্টিংছ আছে ইয়াতে। এয়া ৱাল পেইণ্টিংছ আপোনালোকে দেখিছে। আৰু কিছু দূৰ আগুৱাই মই আপোনালোকক দেখুৱাইছোঁ, এইটো এটা পাছফালৰ পথ। এই পথটোৰে আপোনালোকে পোনপটীয়াকৈ ফাৰ্ষ্ট ফ্ল'ৰলৈ আহিব পাৰে। গুলপীয়া যি লাইটৰ ব্যৱস্থা ইয়াত কৰা হৈছে, অতি সুন্দৰকৈ সজোৱা হৈছে। আৰু ফাৰ্ষ্ট ফ্ল'ৰটো গ্ৰাউণ্ড ফ্ল'ৰৰ নিচিনাই অতি ধুনীয়াকৈ সজোৱা হৈছে ইয়াতে। আৰু এইটো কিটচেন। আপোনালোকে ইতিমধ্যে গমেই পাইছে ইয়াৰ খাদ্যৰ বিষয়ে, যথেষ্ট সুস্বাদু, অতি ৰিজনেবল প্ৰাইচত ইয়াত যোগান ধৰা হয়। ফ্ৰেণ্ডছ, ইতিমধ্যে আপোনালোকে গম পাইছে যে মই আজি আহিছোঁ গুৱাহাটীৰ
যে 6 মাইল আছে 6 মাইলৰ নিচেই ওচৰৰ যে বাঘৰবুৰি তিনিআলি আছে বাঘৰবুৰি তিনিআলি যিখন নতুনকৈ এখন ৰেষ্টুৰেণ্ট ইয়াত স্থাপন কৰা হৈছে আৰু ৰেষ্টুৰেণ্টখনৰ নাম ইতিমধ্যে আপোনালোকে গম পাইছে দা ডাইনিং বেল আৰু এই দা ডাইনিং বেল ইতিমধ্যে যথেষ্ট বিখ্যাত হৈ পৰিছে গুৱাহাটীৰ ইমূৰৰ পৰা সিমূৰলৈ আৰু মই আজি আহিছোঁ নিজেই চাবলৈ যে কিয় এই দা ডাইনিং বেল ৰেষ্টুৰেণ্টখন বিখ্যাত আৰু মোৰ সৈতে আছে এইখন দা ডাইনিং বেলৰ মেনেজাৰ মৃদুল দাই মোক এই ডাইনিং বেলৰ বিষয়ে অকণমান মোক কৈ দিব এই যিখন দ্য ডাইনিং বেল ৰেষ্টুৰেণ্ট এইখন খুলি পেলাই আপোনাৰ অনুভৱ কেনেকুৱা অনুভৱ খুবেই ভাল বৰ্তমান আমি বহুত পুৰণা ৰেষ্টুৰেণ্ট চলাইছোঁ মোৰ ৰেষ্টুৰেণ্টৰ এক্সপিৰিয়েঞ্চ প্ৰায় 20 বছৰৰ পৰা আছোঁ আৰু এইখন ইয়াতে খুলিব পাই খুব ভাল লাগিছে আৰু ইয়াত নতুন নতুন কাষ্টমাৰ লগ পাইছোঁ নতুন নতুন মানুহ লগ পাইছোঁ জেগাখিনিও খুব ভাল জেগা আমাৰ দুটাকে স্পেচ আছে ইয়াত তলপ আছে ওপৰত পাৰ্টি চাৰ্টিও আমি কৰোঁ ইয়াতে বাৰ্থডে পাৰ্টি এৰেঞ্জ পাৰ্টি মেৰেজ এনিভাৰ্চাৰী পাৰ্টি গেট টুগেডাৰ পাৰ্টি আমি 100-150 মানুহলৈকে ইয়াতে আৰামত কৰিব পাৰোঁ হয় যিখিনি ঠাইত এই ৰেষ্টুৰেণ্টখন স্থাপন কৰা হৈছে বাঘৰবুৰি তিনিআলি এই 6 মাইলৰ পৰা অকণমান দূৰত যেন অনুভৱ হয় এইটো ক্ষেত্ৰত কি বুলি ক'ব আপুনি যে যিখিনি আমাৰ গ্ৰাহক আছে গ্ৰাহকখিনিয়ে ঢুকি পাবনে 6 মাইলতকৈ অলপ দূৰত যদিও হয় কিন্তু কলাক্ষেত্ৰতকৈ নিচেই ওচৰত আমাৰ কলাক্ষেত্ৰতো ওচৰতে আছে কলাক্ষেত্ৰৰ পৰা প্ৰায় 150 মিটাৰমান দূৰত আমি বাঘৰবুৰি তিনিআলিৰ পৰা 100 মিটাৰ সোমাই আহিলে আমাক দেখা পায় আমি সোমাই সাতগাঁও ৰাস্তাটোত সোমাই ৰাইট চাইডে 100 মিটাৰমান দূৰতে আছোঁ আমাৰ কলাক্ষেত্ৰৰ পৰা প্ৰায় ওচৰতে হয় মই ইতিমধ্যে গম পাইছোঁ যে ইয়াৰে যিটো খাদ্য সম্ভাৰ যথেষ্ট সুস্বাদু হয় যথেষ্ট টেষ্টি বুলি ইতিমধ্যে মোক বিভিন্নজন গ্ৰাহকে জনাইছে আৰু সেইখিনি খবৰ পাই আমি আজি ইয়ালৈ আহিছোঁ আপোনাৰ মতামত কি খাদ্যৰ বিষয়ে অকণমান কৈ দিয়কচোন কেনেকুৱা টেষ্টি নে খুব টেষ্টি হয় খুব ভাল চেফ আছে মোৰ হাতত আৰু বহুত এক্সপিৰিয়েঞ্চ থকা বহুত অভিজ্ঞতা থকা চেফ আছে আৰু আমি চাইনিজ ইণ্ডিয়ান তন্দুৰ ইয়াতে সকলো এভেইলেবল হয় আৰু ৰিজনেবল প্ৰাইজত হয় যিটো মানে আমি মানে এই বজাৰ এই জাগাটোপুৰাত আমি মানে খুব ৰিজনেবল প্ৰাইজত আমি এইখিনি বস্তু দিবলৈ চেষ্টা কৰিছোঁ আমি প্ৰায় 600 টকাত 599 ৰুপিছত প্ৰায় 10-12টা আইটেম এদি কেনে আমি এটা বুফে ছেট লগাওঁ পাৰ্টিত নন ভেজ ভেজ পনীৰ A to Z প্ৰায় 12টা মানে ষ্টাৰ্টাৰৰ পৰা ডেজাৰ্টলৈকে লৈ ডিছকাউণ্টৰ ব্যৱস্থা আছে নেকি নিশ্চয় সময় সাপেক্ষে আমি ডিছকাউণ্টৰ ব্যৱস্থাও কৰিম আৰু আপোনালোকক যদি যোগাযোগ কৰিবলগীয়া হয় আপোনালোকৰ যোগাযোগৰ মাধ্যম কি ফেচবুক বা তেনেকুৱা ফেচবুক আছে টুইটাৰ আছে হোৱাটছআপ আছে আমাৰ নিজৰ পাৰ্চনেল নাম্বাৰ আছে 7099038998 বাৰ্থডে পাৰ্টি বা মেৰেজ পাৰ্টিৰ কাৰণে আগতীয়া কিমান দিন আগতে আপোনালোকক যোগাযোগ কৰিব লাগিব প্ৰায় 15 দিন আগত আমাক জনাব লাগিব দ্য ডাইনিং বেল ৰেষ্টুৰেণ্টৰ মূল মন্ত্ৰটো হ'ল আপোনাৰ সেৱা আমাৰ প্ৰথম কৰ্তব্য আপোনাৰ সন্তুষ্টি আমাৰ প্ৰথম প্ৰতিশ্ৰুতি ফ্ৰেণ্ডছ মই নিশ্চিত যে প্ৰাকৃতিক তথা স্বাস্থ্যসন্মত মছলাৰে প্ৰস্তুত কৰা দ্য ডাইনিং বেলৰ সুস্বাদু খাদ্যই আপোনাৰ হৃদয় জিনিব এই ৰেষ্টুৰেণ্টখনৰ ঠিকনা হ'ল বাঘৰবুৰি তিনিআলি অপজিট হোটেল HK ৰেচিডেন্সি সাতগাঁও ৰোড গুৱাহাটী 37 তেন্তে পলম নকৰি প্ৰি বুকিঙৰ বাবে এতিয়াই ফোন কৰক স্ক্ৰীনত দিয়া নম্বৰলৈ আশা কৰিছোঁ আপোনালোকে মোৰ এই ভিডিঅ'টো আদৰি ল'ব ভিডিঅ'টো চাই কেনে পালে কমেণ্ট বক্সত জনাবলৈ নাপাহৰিব তেন্তে আজিলৈ আহিছোঁ টেক কেয়াৰ বাই জয় আই অসম